বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টোত এটা স্পেচিয়েল টিপছ শ্বেয়াৰ কৰা হৈছে। এই টিপছটোৱে এক্সামৰ আগদিনা তোমালোকক পঢ়াত বহুত সহায় কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ব'লাচোন আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ফাৰ্ষ্ট এটা কথা কোৱা, তুমি এক্সামৰ আগদিনা গোটেই কিতাপখন সম্পূৰ্ণকৈ পঢ়িব পাৰিবা নেকি? তেতিয়া তোমালোকৰ আনচাৰ হ'ব নো। ইয়াৰ কাৰণ হ'ল মাত্ৰ এদিনত গোটেই কিতাপখন পঢ়ি মনত ৰখাটো সম্ভৱ নহয়। গতিকে এক্সামৰ এদিন আগত গোটেই কিতাপখন পঢ়ি মনত ৰাখিব নোৱাৰি। গতিকে এক্সামৰ আগদিনা গোটেই কিতাপখন পঢ়াৰ প্ৰয়োজন নাই। কাৰণ যিসকল ষ্টুডেণ্টে কিতাপ পঢ়ে তেওঁলোকে কিতাপখন গোটেই বছৰটো ধৰি পঢ়িছে। গতিকে এক্সামৰ আগদিনা তেওঁলোকক প্ৰয়োজন কিবা এটা টিপছ ব্যৱহাৰ কৰি টপ কৰা বা ভাল মাৰ্কছ পোৱাৰ। ঠিক তেনেদৰে যিসকল ষ্টুডেণ্টে গোটেই বছৰটো কিতাপ পঢ়া নাই তেওঁলোকক প্ৰয়োজন ফাৰ্ষ্ট 5 মাৰ্কটো লাভ কৰা আৰু তাৰপিছত পাৰিলে ভাল মাৰ্কছ এটা লাভ কৰা। অৰ্থাৎ এতিয়া আমি এটা কথা বুজি পালোঁ যে টপাৰ ষ্টুডেণ্টেই হওক বা যিসকলে বছৰটো নাই পঢ়া সেইসকল ষ্টুডেণ্টেই হওক, কাকো গোটেই কিতাপখন এক্সামৰ আগদিনা পঢ়াৰ প্ৰয়োজন নাই। তেন্তে কি কৰা উচিত? অৰ্থাৎ কি পঢ়া উচিত বা কি টিপছ এপ্লাই কৰা উচিত? গতিকে বন্ধু-বান্ধৱীসকল, সেই টিপছটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। অৰ্থাৎ জাষ্ট ৰিড ইউৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। এতিয়া তোমাৰ কাম হ'ল যিমানবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পঢ়িব পাৰা পঢ়া, সেইবোৰ ছল্ভ কৰি প্ৰেক্টিছ কৰা। তুমি যেতিয়া এক্সামত বহিবা তেতিয়া তুমি আচৰিত হ'বা যে মেক্সিমাম কুৱেশ্যন চিমিলাৰ, অৰ্থাৎ একেধৰণৰ হ'ব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ সৈতে, যিটো বেছিভাগ এক্সামতে হয়। মেক্সিমাম টপাৰ ষ্টুডেণ্টে এই টিপছটো জানে আৰু ফ'ল'ও কৰে। বন্ধু-বান্ধৱীসকল, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ ছল্ভ অৰ্থাৎ সমাধান ইণ্টাৰনেট আদিতো পাই যাবা। সেইবোৰ চোৱা, প্ৰেক্টিছ কৰা, পঢ়া, মনত ৰাখা। নিশ্চয় এক্সামত মাৰ্কছ পাবা। ইয়াৰ উপৰিও তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ ভালদৰে চোৱা। কিমান মাৰ্কছৰ কুৱেশ্যন আহে, 1 মাৰ্কছ, 2 মাৰ্কছ, 5 মাৰ্কছ, এটচেট্ৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু সেইবোৰ পঢ়া আৰু মনত ৰাখা। মই 100% কওঁ যে নিশ্চয় এক্সাম ভাল হ'ব। যদি তুমি অতি কমেও 6-7 বছৰৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ ছল্ভ কৰি মনত ৰাখি যাব পাৰা, এক্সাম তোমাৰ ভাল হ'বই আৰু তুমি নিশ্চয় ছাকচেছ হ'বা। গতিকে বন্ধু-বান্ধৱীসকল, এতিয়াই লাগি যোৱা। বেষ্ট অফ লাক এণ্ড লাভ ইউ অল।